সকলোলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। যিহেতু আমাৰ যোৱাকালি আমাৰ যিটো চৰকাৰ গঠন কৰা যিটো আস্থাবোধৰ এটা মানে চিষ্টেমেৰে ভাৰতৰ সংবিধানৰ নীতি নিয়মৰ মাজত যি এটা প্ৰটকল আছিলে সেই নীতি নিয়মৰে যোৱাকালি আমাৰ চৰকাৰ গঠন হৈ গৈছে। মাননীয় আমাৰ UPPL দলৰ সভাপতি তথা আমাৰ বৰ্তমান BTR চুক্তিৰ দ্বাৰা গঠিত যিটো আমাৰ BTC প্ৰটকলৰ নীতি নিয়মৰ মাজত যি নিৰ্বাচন হ'ল ইয়াৰে চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যোৱাকালি চৰকাৰ গঠন হৈছে। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট হৈছে UPPL আৰু BJP আৰু GSP তিনিটা দল একত্ৰিত হৈ আমাৰ চৰকাৰ গঠন হৈছে। হিচাপে সকলোকে মোৰ গড়েশ্বৰ সমষ্টিৰ শ্ৰদ্ধাৰ ভটাৰ ৰাইজ তথা আমাৰ সকলো বিষয়ববীয়া দলৰ সকলোকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলো BTC-বাসী ৰাইজক মোৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত বিভিন্ন হেৰিবিলাক কৈ আছে নিউজবিলাক কৈ আছে কি কিনা বেচা চলিছিল বুলি কৈছে। সেই মুহূৰ্তত তথাপি আপোনালোকে যি চৰকাৰ গঠন কৰিলে এই বিষয়ে আপুনি কি ক'ব? মই 100% আপোনালোকক কৈছোঁ সকলোৱেতো মানে চৰকাৰ গঠন কৰাৰ কাৰণে চেষ্টা কৰিবই। যিহেতু 17 বছৰ মানে শাসনত আছিলে হাগ্ৰামায়ে হিচাপে তেখেতে যুঁজাটো এইটো মানে দৃঢ়সত্য বুলি ক'ব লাগিব। আমাৰ মাজতো আমাকো ট্ৰাই কৰিছিলে বহুত কথাত, কিন্তু আমি যিহেতু এটা আন্দোলনৰ জৰিয়তে আমি আহিছোঁ। মোৰ কথাটো মই কৈছোঁ, যিহেতু এটা সংগ্ৰাম কৰি আমি এটা দলত সোমাইছিলোঁ আৰু সেই দলটো 17 বছৰ শাসনত আমাক যেনেকৈ চাব লাগিছিলে। মই যে গড়েশ্বৰ সমষ্টিত MCLA হৈ মানে 10 চনত মই আছিলোঁ 2010 চনত। এই চনত যেনেকৈ সুবিধা পাব লাগিছিলে BPF দলৰ পৰা হাগ্ৰামাৰ ফালৰ পৰা আমি সেই সুবিধাটো নাপালোঁ। তাৰ কাৰণে এই দলটো মই ত্যাগ কৰি আহিছোঁ। ত্যাগ কৰি আহি যোৱা মানে যিটো 2020 চনৰ 31 জানুৱাৰীৰ যি চুক্তি এটা হ'ল, শান্তি চুক্তি হ'ল, এই চুক্তিটো আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভাল এটা চুক্তি, শান্তিৰ চুক্তি। আৰু য'ত আমাৰ অস্ত্ৰ জনজননী আছিলে এই অস্ত্ৰৰ পৰা আমি উদ্ধাৰ হ'লোঁ, আমি নিজে ত্যাগ কৰিলোঁ, চাৰেণ্ডাৰ কৰিলোঁ। সেই হিচাপে এই চুক্তিটো সকলো জাতি গোষ্ঠীৰ কাৰণে ভাল এটা এৰেঞ্জমেণ্ট হৈছে, চুক্তি হৈছে। হিচাপে ময়ো এজন এই অঞ্চলৰে এজন ব্যক্তি হিচাপে ময়ো আশা কৰিলোঁ আৰু সেই নেতৃত্ব যিটো লোৱা দলৰ নেতা তেখেতে আছিলে প্ৰমোদ বড়ো আৰু তেখেতৰ লগৰ সংগী হিচাপে যি 34 বছৰ সংগ্ৰামত থাকি NDBৰ যিখিনি নেতাসকলে ওলাই আহিল, গোবিন্দ বসুমতাৰীৰ পৰা আদি কৰি যিখিনি নেতাসকলে ওলাই আহিল, পেৰেংগা বৰদছাৰ পৰা তেখেতসকলক দ্বাৰাও যিটো ভাল এটা মানে এৰেঞ্জমেণ্ট হৈছে সেইটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই হিচাপে সঁচাসঁচিভাৱে আজিৰ দিনটোত গ্ৰহণ কৰি লৈছে ৰাইজে। হিচাপে যিখিনি আমি পালোঁ নতুন দল হিচাপে এইটো আমাৰ মানে সৌভাগ্য বুলি ক'ব লাগিব। আৰু আমাক আগুৱাই লৈছে। আজি হাগ্ৰামা যিটো নীতি নিয়মৰ 17 বছৰৰ যি শাসন কৰিছিল এই শাসন ব্যৱস্থাটো ঠিক নহয়, সকলো মানে এৰাই চলিছে ৰাইজে। তাৰ কাৰণে তেখেতে ব্যৰ্থ হৈছে। ইলেকশ্যনৰ যিখিনি সংখ্যা গৰিষ্ঠ কৰিছিল যদিও তেখেতক বিচৰা নাই ৰাইজ হিচাপে আমাক ৰাইজে আগুৱাই লৈছে। যেহেতু নেকি আপুনি এটা সময়ত যে MCLA আছিলে সেইটো সময়ত বিভিন্ন কামখিনি আপোনাৰ থাকি গৈছিলে, সেইখিনি কাম আপুনি এইটো সময়ত যিটো নেকি MCLA হ'ল আজিৰ দিনত এইখিনি কামটো আপুনি পূৰণ কৰিব নে? মানুহ হিচাপেতো জন্ম ল'লে কাম শেষ হোৱা বুলি কথা নাই। আৰু যিহেতু মই MCLA হৈছিল সমষ্টিত, MCLA হ'লে যে গোটেই কামখিনি কৰি দিম বুলি ক'ব নোৱাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেও গোটেই মানে বিশ্বৰ কামটো মানে ভাৰতবাসীৰ কামটো কৰি দিম বুলি ক'ব নোৱাৰে। ঠিক এনেকৈ যিহেতু মানুহ হিচাপে জন্ম ল'লেতো কাম থাকিবই। যিখিনি মোৰ যিখিনি দিনত 1825 দিনত 10 চনত যিখিনি কাম আধৰুৱা হৈ থাকিল সেইখিনি পূৰ্ণাংগ গতিত কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টাটো ৰাখিম। আৰু যিহেতু এটা ৰাইজৰ আশীৰ্বাদত এটা স্থানটো পাইছোঁ, এটা আসন যিহেতু MCLA হিচাপেও আসন পালোঁ, সেই হিচাপে নিশ্চয় এই ক্ষমতা আমাৰ সভাপতিৰ ওপৰত মোৰ বিশ্বাস, দৃঢ় বিশ্বাস তেখেতে মোক সহায় কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়া হিচাপে আমাৰ গড়েশ্বৰৰ যিখিনি যাতায়াতৰ পৰা
যি 39টা ডিপাৰ্টমেণ্ট এই 39টা ডিপাৰ্টমেণ্ট যিমানখিনি আমি চৰকাৰৰ জৰিয়তে যি মানে অনুদান আনিব লাগে এইটো আপ্ৰাণ নেতা আমাৰ নেতাসকলক লৈ মই আগবাঢ়ি যাম যিটো নেকি যি হাগ্ৰামৰ মহিলাই এতিয়ালৈকে কৈ আছে যে চৰকাৰটো আমিহে বনাম বুলি কৈছে কালিয়ে কৈছে এতিয়া আপোনালোক যিটো নেকি ভোট হোৱাৰ পিছত তেখেতে কৈ আছে কি চৰকাৰটো আমিহে বনাব বুলি কৈ আছে এই মুহূৰ্তত আপুনি কি ক'ব যিটো মানে মহামান্য মানে হাইকোৰ্টে যেতিয়া মানে ৰেহাই দিলে এই ৰায়মতে যি নীতি নিয়মত আছিলে এই নীতি নিয়মৰ মাজত যিখিনি আমাৰ কালি যিটো চৰকাৰ হোৱাৰ পৰ্যায়লৈকে আমি ছাকচেছ হ'লোঁ ইয়াত কোনো অসংবিধানিক হোৱা নাই চৰকাৰৰ নীতি নিয়মৰ আইনৰ মাজতে হৈছে তেখেতসকলেতো ক'বই যিহেতু তেখেতে বহুত আশা আছিলে আশা পূৰণ নোহোৱাৰ কাৰণে মানে এনে মানে বিভিন্ন বিভ্ৰান্তি কথাবিলাক ক'বই কৈয়ে থাকিব যিমান সমাধান হ'লেও সেই কথা ওলাই থাকিব আগ্ৰহমে এইটো মানে কোনোজনী ছাকচেছ নহ'ব যিহেতু আমি সকলোৱে একতাই আছে যিটো নেকি যে আপুনি এইবাৰ যিটো নেকি জয় হৈ পেলাই আপুনি এতিয়া প্ৰথম কামটো কোনটো আগবাঢ়ি ল'ব বুলি আপুনি প্ৰথম কাম বুলি আমাৰ প্ৰধান সমস্যা হৈ আছে আপোনালোকে সকলো ৰাইজে জ্ঞাত যেটো পুঠিমাৰী নদী এই পুঠিমাৰী নদী আজি তাৰিখত মহেশ্বৰ বসুমতাৰী বিটিচিৰ ইএম গড়েশ্বৰ সমষ্টিৰ এজন এমচিএলএ হিচাপে আছিলে তেখেতৰ দিনত এইবাৰ যেটো মানে এই ওয়াটাৰ ৰিসোৰ্সৰ ইএম হৈ থাকোতে তিনি জাগাত মাথৰি ছিঙি আছে মোৰ গড়েশ্বৰ সমষ্টিত উত্তৰ হাৰিজৰা দক্ষিণ হাৰিজৰা আৰু বগৰীবাৰী এতিয়াও বৰ্তমান ওপেন হৈ আছে এইখিনিতো আমি প্ৰধানভাৱে প্ৰথম ষ্টেপ পৰা আমি কাম কৰিবই লাগিব বাৰিষাৰ আগত ক্লোজ কৰিবই লাগিব এটো ঘাই সমস্যা আমাৰ তাৰ বাহিৰেও মহেশ্বৰে যি আদুৰা কাম কৰি থাকিল থৈ গলে এই মানে দলংগাৰৰ দলংখন এই দলংখন কৰিবই লাগিব কম্পালসৰি ভাৱে এইবিলাক কাম আমি কৰিম এডুকেশ্যন সেক্টৰ কৰিম পাব্লিক হেলথ সেক্টৰ কৰিম মেডিকেল সেক্টৰ কৰিম যে 39টা ডিপাৰ্টমেণ্টৰ যেনেকৈ যি সুবিধা হয় কৰণীয়টো বহুত আছে আউটপোষ্ট আমাৰ কৰিব লগা আছে এনেকি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চবুৰীবিলাকত গড়াৰ আমাৰ কথা আছে ধৰ্ম অনুষ্ঠান গড়াৰ কথা আছে এইখিনি কথা বিশেষভাৱে যিটো কৰিলে ৰাইজে আমাক আগুৱাই লয় এই কামে আমি আগবাঢ়িম এই মেটৰ আৰু আপোনালোকৰ যি ইউপিপিএল দৰৰ যিটো নেকি মেনিফেষ্টোত ওলাইছিল কি 5 বছৰত 5 লাখ যি নিবনুৱা সমস্যাটো সমাধান কৰিম বুলি কৈছে এই মেটৰত আপুনি কি ক'ব এই ক্ষেত্ৰতো বাস্তৱ কথাই কৈছে আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া চিফ ডাঙৰীয়া তেখেতৰ যেটো মানে কাৰ্যপন্থা তেখেতৰ যেটো ভিজন এই ভিজনৰ দ্বাৰা যেটো বিটিআৰ যেটো চুক্তি হল এটো আমি ইমপ্লিমেন্টেশনৰ কথা আছে গটেখিনি হৈ যোৱাৰ পিছত নিশ্চয় আমাৰ দৃঢ় বিশ্বাস আছে এইখিনি যিখিনি কথা কৈছে নিবনুৱা সমস্যা যেটো কেন্দ্ৰীয় কমিটিৰ পৰা আমি 1500 কোটি টকা আমি পাব হিচাপে এই দিশত 39টা ডিপাৰ্টমেণ্ট ভিতৰত যি ডিপাৰ্টমেণ্টৰ আমি টেকনিক্যাল লাইনত ট্ৰেইনিং দিব পৰা সৰু সুৰা যিখিনি নিবনুৱা সমস্যা আছে এইখিনি সমাধান কৰিব পৰাটো বাস্তৱিত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে এই মতত যে আগৰ দিনত যেটো নেকি কৰাপশন হলে এই কৰাপশনটো আপোনালোকে কি সিস্টেমত এইটো কৰাপশন চেক কৰিব বুলি কৈ আছে আপোনালোকে কেনে সিস্টেমত চেক কৰিব এই কৰাপশনৰ যেটো তাৰমানে হাগ্ৰামাই যেটো নীতি নিয়মৰ কাম কৰিছিল সেই নীতিৰ বাদে আমি যেটো কৰিলে ভাল বুলি কয় ৰাইজে য'ত মানে আয়ঘৰে এটা দিওঁতে পইচা লৈছিলে য'ত জব কাৰ্ড বনাওঁতে পইচা লৈছিলে য'ত বৃদ্ধ মানুহ মানে বৃদ্ধ পেঞ্চন দিয়া নামত পইচা লৈছিলে এইবিলাক নীতি নিয়মে আমি বন্ধ কৰিব বিচাৰিছো আৰু যেটো চাকৰি ক্ষেত্ৰত বিটিসি বুলি ক'লে চাকৰিৰ ক্ষেত্ৰত মানে 50 লাখলৈকে মানে দাম দৰ হৈছে এই নীতিটো আমি বন্ধ কৰিম যেটো সকলোৱে সংগ্ৰাম কৰিয়ে আজি যি ইটো স্থানত আহিছো আমি নৰ্থ ইষ্টত যে মানে যেটো আমাৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ যেটো বিটিসি 4টা জিলাত আমি বসবাস কৰা হিচাপে যি সুবিধা পালো এই সুবিধা তেখেতসকলে মানে এই ভিত্তি খোৱা ৰাজনীতি কৰিছে এটো কাৰণে ৰাইজে তেখেতসকলক মানে বাদ দিছে